নমস্কাৰ এৰি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। পেট্ৰল ডিজেলৰ অভাৱনীয় দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰতিকৃতি দাহ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। পেট্ৰল ডিজেলৰ অভাৱনীয় দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰতিকৃতি দাহ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা হয়। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমতে জিলা সদৰত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে আৰু গোলাঘাট সদৰতো গোলাঘাট জিলা ছাত্ৰ সন্থাই আমি পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছোঁ। গতিকে যিটো সময়ত প্ৰতিটো বস্তুৱে আকাশলংঘী মূল্যবৃদ্ধি হৈছে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, ৰাজ্য চৰকাৰে একেলগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে তাৰ আমি প্ৰতিবাদ ইতিমধ্যে কৰি আছোঁ। আৰু আজি বিশেষভাৱে যি আকাশলংঘী মূল্যবৃদ্ধি হৈছে পেট্ৰলজাত সামগ্ৰীৰ, সেই পেট্ৰলজাত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিব পৰা নাই কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী। গতিকে তেওঁৰ আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আমাৰ কথা স্পষ্ট যে যেতিয়ালৈকে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব। পেট্ৰল ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি গোলাঘাট জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অপদাৰ্থ অকমান্য যিগৰাকী পেট্ৰলিয়াম মন্ত্ৰী তেখেতৰ আজি আমি প্ৰতিকৃতি দাহ কৰিছোঁ। মূল কথাটো হ'ল পেট্ৰল ডিজেলৰ যি আকাশলংঘী মূল্যবৃদ্ধি, দৈনিক যি মূল্যবৃদ্ধি হৈছে তাৰ ফলশ্ৰুতিত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে সকলো সামগ্ৰীয়ে আকাশলংঘী মূল্যবৃদ্ধি হৈছে, যাৰ ফলশ্ৰুতিত আচলতে ৰাইজে জীয়াতু ভুগিব লগা হৈছে। এই কথাটো আমি ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আৰু মূল কথাটো হ'ল যেতিয়ালৈকে এই চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰি সাধাৰণ জনসাধাৰণৰ বাবে স্বাৰ্থত যদি কাম নকৰে তেন্তে আমি ছাত্ৰ সন্থাই ভৱিষ্যতৰ দিনত ইয়াতকৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।